হৈ গেল যাবৰ কাৰণে কল দীপৰ বিলৰ পৰা চান্দুবি যায় বোলে মোক ঠগাইছে এটোৱে মোক ঠগাইছে হেল্ল' এণ্ড গুড মৰ্ণিং দোস্ত ৱেলকাম বেক টু মাই চেনেল আছামিজ ব্লগাৰ এছাৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ৰবিবাৰ বুলি মানে অলপ ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু মানে কথা এষাৰ আছে নহয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি এই সেনেকুৱাই হৈছে মানে আজি মোৰ লগত কালি ৰাতিপুৱাৰ পৰা মানে যি বৰষুণ মাৰা ষ্টাৰ্ট কৰিছে অলপো এৰাই নাই মানে আজি এতিয়ালৈকে দিয়ে আছে আৰু এনেকৈ মানে বাল্টিঙত বৰষুণৰ পানীখিনি জমা কৰি ৰাখিছোঁ মানে সৰু সুৰা কামত পানীখিনি ইউজ কৰিব পৰা যাব আৰু এই ফুলটো চিনি পাইছেনে যদি চিনি পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন বাকী কেইদিন মানে মই কামৰ কাৰণে সময়ে নাপাওঁ ব্লগ চগ বনাবৰ কাৰণে সেইকাৰণে মানে মই কি কৰোঁ যিহেতু মোৰ ছানডে দিনাখন মানে বন্ধ থাকে তো ছানডে দিনাখনে গৈ কিনে 2-3টা ব্লগ মানে একেলগে ভিডিঅ' শ্বুট কৰি লৈ আহোঁ কিন্তু আজি মানে চব বন্ধ হৈ গ'ল বৰষুণটো ৰখাৰ নামে লোৱা নাই যোৱাকালিৰ পৰা যি ষ্টাৰ্ট হৈছে এতিয়ালৈকে মানে দিয়ে আছে এই 11টা বাজিল আহি ৰাতিপুৱা দিয়ে আছে এতিয়ালৈকে বৰষুণটো তো চাওঁ কি হয় আৰু মানে ভাবিছিলোঁ এটা ভাল চাই ব্লগ এটা বনাম আজি কিন্তু যি দেখিছোঁ আজি আৰু নহ'ব এই জাষ্ট এনে নৰ্মেল ব্লগ টাইপে হৈ থাকিব মানে আজি আৰু এয়া চাওকচোন কালি মানে দুপৰীয়াতে ধুই দিয়া কাপোৰ এই ভিজাই আছে এনেকৈ শুকুৱাই নাই বৰষুণ দিলে কিন্তু প্ৰকৃতিৰ সুন্দৰতা বাঢ়ি যায় চাওক না ফুলবিলাক কি ধুনীয়া দেখা গৈছে তো গাইজ বৰষুণটো অলপ কমছে কিন্তু এতিয়াও মানে কিনকিনীয়াকৈ আহিয়ে আছে তো যোনটো জেগাত যাম বুলি ভাবিছিলোঁ সেইটো জেগাটোতো কেঞ্চেলেই হ'ল মানে ৰাতিপুৱাই যাব লাগিছিলে চ' এতিয়া অলপ এনেই ওলাই যাওঁ ওলাই গৈ লগৰকেইটাকে অলপ এনেই লগ ধৰোঁ আৰু এই দেখিছে না যোৱাকালিৰ পৰা বৰষুণ দি মানে ঘৰৰ চাৰিওফাল মানে পূৰা জেকা কৰি পেলাইছে সেই চাওকচোন তো গাইজ বৰষুণটো মানে অলপ কমিছে চ' মই মানে ঘৰৰ পৰা অলপ ওলাই আহিলোঁ একচুৱেলি মই অলপ আজাৰা যাব লাগে এটা মানে কাম এটা আছে একচুৱেলি কামটো কৰিব যোৱা কথা আছিলে অহাকালি কিন্তু মানে আজি যিহেতু ক'তো যোৱা নহ'ল ভিডিঅ' চিডিঅ' বনাব চ' সেইকাৰণে ভাবিছোঁ যে কামটোকে কৰি আহোঁ আৰু তো সেইফালৰ পৰা আহি আছে হিৰক তো পথতে যাই কিনে হিৰকক লগ কৰোঁ আৰু হিৰকক লগ কৰি তাৰপিছত গৈ আছোঁ আজাৰালৈকে তো চাই থাকক ভিডিঅ'টো আজি আৰু বেলেগ ইমান একো বিশেষ ব্লগ নহয় জাষ্ট আজি নৰ্মেল ব্লগ হ'ব আৰু আজি এইটো আৰু ৰাস্তাৰ অৱস্থা চাওক খালি বোকা আৰু পানী আহি পালোঁ হিৰকক লগ কৰিবৰ কাৰণে মানে হিৰককো মোৰ লগত লৈ যাম আৰু আজি মানে তাৰ লগত এটা প্ৰেংক কৰিম প্ৰেংক মানে কি মই যে মোৰ কামত গৈ আছোঁ তাক লৈ যাই আছোঁ সেইটো কথা মানে মই তাক কোৱা নাই তাক কৈছোঁ যে ফুৰিব যাম বুলি কাৰণ মানে মোৰ কামত যদি লৈ যাম বুলি ক'লোঁ হয় সি নগ'লে হয় চ' মানে তাক প্ৰেংক কৰি কিনে কৈছোঁ যে ফুৰিব যাম বুলি কিনে তো চাওঁ আজি সি কেনেকুৱা ৰিয়েক্ট কৰে আজি হিৰকে মানে আহি পাইছে বেচেৰাই বেয়া সাজি কাজি আহিছে সি মানে ভাবি আছে যে ফুৰিব যাম বুলি কিনে সি কিন্তু গমেই পোৱা নাই যে তাৰ লগত প্ৰেংক হ'ব তো কিবা ৰিয়েকশ্যন দিয়ে জাষ্ট আহি পালে হিৰক আৰু ইয়াক দেখিছে নহয় পূৰা একদম সাজি কাচি আহিছে আৰু ফুৰিব যাম বুলি কিনে তো ব'লা যাই থাকোঁ ফুৰিবতো যাম বেগ চেগ লৈছে কাম কি আছে কাম বেলেগ একো নাই জাষ্ট যাম ফুৰি আহে বেগত ৰেইনকোট চেইনকোট আছে বেলেগ আৰু একো কাম নাই তুমি ব'লাচোন গ'লে গম পাবা না ৰেইনকোট থাকিলেতো মই অলপ ব'লা গৈ থাক তো দোস্ত হিৰকক পিছপিনে বহুৱাই ল'লোঁ এতিয়া ব'লক অলপ ঘূৰি আহোঁ আজাৰাৰ পৰা হিৰকে বা কি ৰিয়েক্ট কৰে সিটো ফুৰিব যাম বুলিহে ভাবি আছে গম পোৱাৰ পিছত বা কি কয় বেয়া লাগিছে ৰ'ব তাৰ কাৰণে এই যে ৰাস্তাটো দেখিছে এইটো মানে দক্ষিণ গাঁৱৰ পৰা লখৰালৈকে নতুনকৈ বনাইছে আৰু ৰাস্তাটো বনোৱাৰ কাৰণে বহুত সুবিধাও হৈছে মানে কাহিলীপাৰাৰ পৰা লখৰালৈ এই ৰাস্তাটোৰে গ'লে ডিষ্টেঞ্চখিনি বহুত শ্বৰ্ট হৈ যায় তো আহি পালোঁ লখৰা আৰু এইটো হ'ল 37 নম্বৰ নেশ্যনেল হাইৱে এই হাইৱেটো ডাঙৰকৈ মানে 4 লেন কৰি বনাই আছে আৰু লগতে দুখন ফ্লাইঅভাৰো বনাই আছে এই হাইৱেটোত চ' কামখিনি শেষ হোৱাৰ পিছত তামাম লগা হ'ব মানে হাইৱেটো আৰু বাইকখন এনেকৈ ঘূৰাই দিলোঁ আৰু সোমাই গ'লোঁ দীপৰ বিল যোৱা ৰাস্তাটোত আৰু এই ৰাস্তাটোত বাইক চলাই কিবা এটা বেলেগ মজা লাগে মানে আৰু নেচাৰেল ভিউ চাওক না তামাম ভাল লাগি যায় মানে মনটো ৰাস্তাৰ দুয়োকাষে সেউজীয়া গছ আৰু সন্মুখত পাহাৰ উফ কি বিউটিফুল নাজাৰা আৰু এই ৰেল গেটটো যেতিয়াই আহোঁ তেতিয়াই পৰে বাট আজি লাগ ভাল ৰেল গেটটো পৰা নাই আৰু এই আহি পালোঁ দীপৰ বিল এতিয়া নৰখোঁ বাৰু ঘূৰি আহি ভালদৰে দেখুৱাই আছোঁ আৰু এই ৰাস্তাটোৰ নেচাৰেল ভিউ চাওকচোন কিমান কম কিমান নুশুনিব কৈও শেষ কৰিব নোৱাৰা এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ ৰাস্তাটোৰ ভিউটো দেখিবলৈ মানে কোনোবা ফৰেন কাউণ্ট্ৰিৰ ৰাস্তাৰ ভিউ যেন লগা হৈছে
গাইজ আহি পালোঁ মানে মই জেগাখিনি যোনখিনি জেগাত মানে মোৰ কামটো আছিলে একচুৱেলি মানে এইটো হৈছে আপোনাৰ দীপৰ বিল টু চান্দুবি ৰোড। তো আপোনালোকে অলপমান ৰখক, মই পটকৰে কামটো কৰি আহোঁ। তো গাইজ হৈ গ'ল কামটো। আৰু এই হিৰক মানে এই দেখিছেনে, এই তাতে মানে ই বহি আছে। ই মানে ভাবিছে যে আগত আৰু ক'ৰবাত যাম বুলি আৰু ফুৰিব। লাহেকৈ কওঁ ৰ'ব তাক গৈ কিনে যে জাষ্ট এই কামটোৰ কাৰণেহে আহিছিলোঁ বুলি। ৰিয়েকশ্যনটো বা কেনেকুৱা দিয়ে চাই থাককচোন। এই হিৰক ব'লা যাওঁ ঘৰলৈকে। ঘৰ অঁ ফুৰিব যায় বোলে। হৈ গ'ল। দীপৰ বিলৰ পৰা চান্দুবি যায় বোলে। নাই আৰু এই দোকানখনৰ কামটো আছে ধেৎ সেইকাৰণে। তেৰি কি তো ইয়াৰ মানে অৱস্থা শুই আছিলোঁ এইপিনে। ইয়াৰ মানে পুৰা মাথা গৰম হৈ গৈছে। একো নহয় ব'লা একদিন বেলেগ এদিন আহিম। বেলেগ এদিন এনেকুৱা কি মজা জাগা আজি যাব লাগে ক'ত ফুৰিব যাব। আমি এই কামটোৰ কাৰণে মই ঘৰৰ পৰা লৈ আনিছোঁ গুৱাহাটীৰ পৰা। তো দোস্ত ইয়াৰ মানে মাথা বেয়া হৈ গৈছে। কামটো কৰি হৈ গ'ল। তো এতিয়া অলপমান মানে আগৰ পৰা আহিম। মোক ঠগাইছে সেইটোৱে, মোক ঠগাইছে। ইয়াৰ বেচৰা মনটো বোলে বহুত বেয়া আছে। নেক্সট বোলে আৰু মাতিলে নাহে বোলে ই আৰু কৈ আছে। চ' অলপমান আগৰ পৰা আহোঁ, কিবা আছে আগত গম নাপাওঁ। যদি কিবা ভাল আছে দেখুৱাম আৰু আপোনালোকক। বাপৰে বাপ কি নাজাৰা দোস্ত, পাগল হৈ গৈছোঁ মানে। তো গাইজ আগফালে অলপমান আহিয়ে মানে এটা বৰ ধুনীয়া জেগা এটুকুৰা পালোঁ। মানে বেছি আগলৈকে নাযাওঁ কাৰণ কিয় মানে কোনো প্লেন কৰি অহা নাছিলোঁ, জাষ্ট কামটোৰ কাৰণে আহিছিলোঁ তাৰমানে। চ' ইয়াতে মানে এই জেগাখিনি দেখি বহুত ভাল লাগিছে, সেইকাৰণে এই জেগাখিনিতে অলপ ৰখিলোঁ। আৰু অলপ এইখিনি ছাইডতে মানে এটা মন্দিৰ এটা আছে, মানে কিহৰ মন্দিৰ বা গম নাপাওঁ। অলপ যাই কিনে চাই আহোঁ মন্দিৰটো একবাৰ। বেছি ডাঙৰ মন্দিৰ নহয়, সৰু মন্দিৰ হয় মন্দিৰটো। ঐ ৰক খং উঠি আছে। প্ৰথমতে আছে এখন তোৰণ আৰু ইয়াত লিখা আছে শ্ৰী শ্ৰী মা বাঘেশ্বৰী দেৱীৰ মন্দিৰ। মানে দোস্ত এই মন্দিৰটো হৈছে বাঘেশ্বৰী দেৱীৰ মন্দিৰ। তাৰমানে ইয়াতে যে এনেকুৱা মন্দিৰ এটা আছে গমে পোৱা নাছিলোঁ। অলপ ভিতৰলৈকে যাই চাই আহোঁ। আৰু ষ্টাৰ্টিঙতে আছে দুটা বাঘৰ মূৰ্তি, আৰু দেখাত বাঘ দুটা অৰিজিনেল যেনে লাগিছে, মূৰ্তি যেন লাগাই নাই। আৰু তাৰ পিছতে আছে গণেশ বাবাৰ মন্দিৰ। তো মানে প্ৰথম যোনটো মন্দিৰটো মানে অলপমান দেখালোঁ, সেই মন্দিৰটো হৈছে মানে গণেশ বাবাৰ মন্দিৰ। আৰু এতিয়া ওপৰলৈকে গৈ আছোঁ, তাতে আছে মানে বাঘেশ্বৰী দেৱীৰ মন্দিৰটো। আৰু ঠাইখিনি ইমান ওখ, গেল দে আৰু মোৰ ভৰি দুখন। কিবাকে লাহে লাহে আহি পালোঁ আৰু চাওক এইটোৱে হ'ল মা বাঘেশ্বৰী দেৱীৰ মন্দিৰ। তো গাইজ মই আছোঁ এতিয়া বৰ্তমান মন্দিৰটোৰ চৌহদত। আৰু ইয়াতে যে এটা এনেকুৱা মন্দিৰ আছে গমেই পোৱা নাছিলোঁ। ভাল লাগিছে আৰু মন্দিৰটোৰ কাষৰ পৰিৱেশখিনি, চাৰিওফালে গছ গছনিৰ লগতে এই মন্দিৰটো। আৰু মানে অলপ মানে এই পাহাৰৰ ওপৰৰ পিনে আছে মানে মন্দিৰটো, সেইকাৰণে উঠিওঁতে বেয়া ভাগৰ লাগি গৈছে। তো এতিয়া বলক গৈ থাকোঁ, কাৰণ আজি কোনো প্লেনিং লৈ কিনে অহা নাছিলোঁ, কিন্তু আহি ভাল লাগিল যে এটা গম নোপোৱা মন্দিৰ, মানে এটা হিডেন টেম্পল এটা আজি এক্সপ্ল'ৰ কৰিলোঁ। ভাল লাগিলে সেইকাৰণে। আৰু মন্দিৰটো দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি ঘূৰি গৈ আছোঁ দীপৰ বিলৰ পিনে। দোস্ত জাষ্ট আহি পালোঁ দীপৰ বিলত। আৰু ইয়াতে মানে অলপ সময় ৰখিম আমি দুটাই, হিৰক আৰু মই অলপ সময় ৰখিম তাৰমানে ইয়াতে। একচুৱেলি মানে কি এই দীপৰ বিলৰ পৰিৱেশটো মানে বহুত ভাল লাগে। আৰু যেতিয়াই মানে মই এইটো ফালে আহোঁ, এই আজাৰাৰ ফালে বা ৰাণীৰ ফালে, তেতিয়াই মানে এই দীপৰ বিলত অলপমানৰ কাৰণে হ'লেও মানে ৰখি যাওঁ। মানে কিবা এটা ভাল লাগে আৰু পৰিৱেশটো। তো মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এই দীপৰ বিলৰ পৰিৱেশটো ইমানেই ধুনীয়া যে আপুনি যদি ইয়াত এবাৰ আহে তেন্তে সদায় আহিবলৈ মন যাব আপোনাৰ। ইমানেই ধুনীয়া মানে ইয়াৰ পৰিৱেশটো। পুৱা গধূলি দুপৰীয়া দিনটোৰ মানে সকলো সময়তে মানুহৰ ভিৰ লাগি থাকে ইয়াত। এতিয়া গৈ আছোঁ দীপৰ বিলত থকা পাৰ্কখনৰ পিনে। মানে এখন সৰু পাৰ্কো আছে, আৰু তাৰ পৰা মানে দীপৰ বিলৰ ভিউটো মানে বৰ ধুনীয়া দেখা পায়। তো বলক গৈ থাকোঁ তাৰলৈকে। আৰু ইয়াত লিখা আছে দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী।
এই পাৰ্কখন মানে এখন সৰু ফেমিলি পাৰ্ক আৰু ইয়াতে মাজে মাজে কালচাৰেল ইভেণ্টো অৰ্গেনাইজ কৰে। এই যে টাৱাৰটো দেখিছে, এই টাৱাৰটোৰ ওপৰৰ পৰা গোটেই দীপৰ বিলৰ ভিউ তামাম দেখা যায়। বলক অলপ টাৱাৰটোৰ ওপৰৰ পৰা দীপৰ বিলটো চাই আহোঁ। আৰু ৱাও, কি চালিয়া ভিউ চাওক না, বাপ ৰে বাপ, মজা লাগিছে মানে চাই কিনে। আৰু এই দীপৰ বিলৰ পাৰতে এখন সৰু বজাৰো বহে। এই বজাৰখনত কিন্তু কোনো ভেজাল বা সাৰ দিয়া শাক পাচলি আপুনি নাপায়। বেপাৰীবিলাকে মানে নিজৰ ঘৰৰ বাৰীৰ পৰা শাক পাচলি আনি ইয়াত বিক্ৰী কৰে। আৰু এই মাছবোৰ যে দেখিছে, এইবোৰ মানে কোনো বৰফ দিয়া চালানী মাছ নহয়, বিলৰ পৰা জাল মাৰি ডাইৰেক্ট লৈ আনি ইয়াত মানে বিক্ৰী কৰি আছে। আৰু অলপ সময় থাকিম বুলি বহুত সময়ে হ'ল আৰু কিনকিনীয়া বৰষুণো ষ্টাৰ্ট হৈছে। চব বলক ঘৰলৈকে গৈ থাকোঁ। তো দোস্ত এগেইন আৰু মানে কিনকিনীয়াকৈ বৰষুণ পৰা ষ্টাৰ্ট হৈ গ'ল, গতিকে ইয়াতো আৰু বেছি দেৰি নকৰোঁ, এতিয়া গৈ থাকোঁ ঘৰলৈকে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। মই মানে দীপৰ বিলৰ বেছি মানে আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ আজি একো প্লেনিং কৰি অহা নাছিলোঁ। এগেইন আৰু মানে দীপৰ বিলৰ ওপৰত এটা ভিডিঅ' বনাম আৰু সেই ভিডিঅ'টোত মানে দীপৰ বিলৰ বিষয়ে গোটেই ডিটেইল বস্তুখিনি আপোনালোকক দেখাম। তো দোস্ত আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনাব। যদি ভাল লাগিছে এটা লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তো দোস্ত আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।